নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত সাধু কথাৰ বিষয়ে কথা পাতিম। আমি প্ৰত্যেকেই সৰুকালত হয়তো কাৰোবাৰ নহয় কাৰোবাৰ পৰা সাধু কথা শুনিছোঁ। আমি নিজৰ ককা আইতাৰ পৰা বিভিন্ন ধৰণৰ সাধু কথা, বুঢ়ী আই সাধু, ককা দেউতাৰ সাধু, বিভিন্ন ধৰণৰ সাধু আমি শুনিবলৈ পাইছোঁ। আজি ঠিক তেনেধৰণৰ সাধু কথাৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিম। আজি আমি কথা পাতিম পঞ্চতন্ত্ৰৰ সাধুৰ কথা। আমি বহুতে হয়তো পঞ্চতন্ত্ৰৰ সাধু কথা শুনিছোঁ, কিন্তু আমি হয়তো বহুতে নাজানো পঞ্চতন্ত্ৰৰ সাধু কোনে লিখিছিল আৰু এই সাধুৰ উৎপত্তিৰ আঁৰত জড়িত হৈ থকা মূল ঘটনাটোৰ কথা। আহক আমি পঞ্চতন্ত্ৰৰ সাধুৰ বিষয়ে আজি জানিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকক কিছু কথা জনাবলৈও চেষ্টা কৰোঁ। দক্ষিণ ভাৰতৰ এখন সৰু নগৰ আছিল আৰু সেই নগৰখনৰ নাম আছিল মহিলাৰজ্ঞ, আৰু সেই মহিলাৰজ্ঞ নগৰখনৰ ৰজাজনৰ নাম আছিল অমৰ শক্তি। এই অমৰ শক্তি নামৰ ৰজাজনৰ 3জন পুত্ৰ আছিল, আৰু এই 3জন পুত্ৰৰ নাম আছিল ক্ৰমে বহুশক্তি, উগ্ৰশক্তি আৰু অনন্ত শক্তি। এই যিজন ৰজা আছিল অমৰ শক্তি, এই অমৰ শক্তি নামৰ ৰজাজন লাহে লাহে বৃদ্ধ হৈ অহাত তেওঁ নিজৰ পুত্ৰক ৰাজ্যভাৰ চম্ভালিব বিচাৰিছিল, কিন্তু তেওঁ এই ক্ষেত্ৰত বিমূৰত পৰিছিল যে তেওঁ কাক ৰাজ্যভাৰ চম্ভালিবলৈ দিব, কাৰণ তেওঁৰ 3জন পুত্ৰ অত্যন্ত মূৰ্খ আছিল। সেয়ে তেওঁ অতি বিমূৰত পৰিল আৰু এদিন তেওঁ মন্ত্ৰীসভা আহ্বান কৰিলে, আৰু মন্ত্ৰীসভা আহ্বান কৰি তেওঁ মন্ত্ৰীসকলৰ পৰা এই ক্ষেত্ৰত পৰামৰ্শ বিচাৰিলে। তেনে ক্ষেত্ৰত এজন মন্ত্ৰীয়ে ক'লে যে মহাৰাজ, কোনো পুৰুষক ৰজা হোৱাৰ ক্ষেত্ৰত বিদ্বান কৰি তুলিবৰ বাবে অতি ক্ৰমেও 12 বছৰৰ প্ৰয়োজন হয়, কিন্তু এই সময় অতি দীঘলীয়া আছিল। তেনে ক্ষেত্ৰত আন এজন মন্ত্ৰীয়ে থিয় হৈ ক'লে যে আমাৰ ৰাজ্যততো বহু ব্ৰাহ্মণ আছে, তেনে ক্ষেত্ৰত কোনোবা এজন ব্ৰাহ্মণৰ দ্বাৰা আমি তেওঁলোকক বিদ্বান কৰি তুলিব পাৰোঁ। আৰু এজন মন্ত্ৰীয়ে হঠাৎ ক'লে এজন ব্ৰাহ্মণৰ কথা, আৰু সেই ব্ৰাহ্মণজনৰ নাম আছিল বিষ্ণু শৰ্মা। আৰু তাৰ ঠিক পাছদিনাই বিষ্ণু শৰ্মাক ৰাজদৰবাৰলৈ ৰজা অমৰ শক্তিয়ে আমন্ত্ৰণ কৰি আনিলে, আৰু অমৰ শক্তিয়ে সেই ব্ৰাহ্মণজনক তেওঁ 3জন পুত্ৰক চমজাই দি ক'লে যে তেওঁক বিদ্বান কৰি তুলিব লাগে, আৰু বিদ্বান কৰি তোলাৰ বিনিময়ত এই ব্ৰাহ্মণজনক, যিজন ব্ৰাহ্মণৰ নাম বিষ্ণু শৰ্মা, তেওঁক 100খন গাঁও পুৰস্কাৰ হিচাপে প্ৰদান কৰিব। তেতিয়া বিষ্ণু শৰ্মাই ক'লে যে মহাৰাজ, মোক কোনো ধৰণৰ পুৰস্কাৰ নালাগে, মই মাত্ৰ আপোনাক কথা দিলোঁ যে 6 মাহৰ ভিতৰত মই আপোনাৰ পুত্ৰ 3জনক জ্ঞানী কৰি তুলিম, আৰু যদি মই তেওঁলোকক জ্ঞানী কৰি তুলিব নোৱাৰোঁ তেনেহ'লে মই মোৰ নামটোৱে সলাই পেলাম। আৰু তেওঁ ৰজাৰ পুত্ৰ 3জনক লাহে লাহে শিক্ষা প্ৰদান কৰিবলৈ ল'লে, আৰু 6 মাহৰ ভিতৰত তেওঁলোকক বিদ্বান কৰি তুলিলে। তেওঁ এই যিকেইজন ৰাজকুমাৰ আছিল, ৰাজকুমাৰকেইজনক মুঠ 5টা বিষয়ক শিক্ষা দিছিল। এই 5টা নীতি শিক্ষামূলক বিষয় আছিল এনেধৰণৰ: মিত্ৰ সম্প্ৰাপ্তি, মিত্ৰভেদ, কাকলুকীয়, লব্ধপ্ৰনাশ আৰু অপৰিচিত কাৰক। তেওঁ এই 5টা বিষয়ক শিক্ষা ৰাজকুমাৰসকলক দি তেওঁলোকক বিদ্বান কৰি তুলিলে, আৰু এই 5টা নীতি শিক্ষামূলক বিষয়ক একেলগে পঞ্চতন্ত্ৰ বুলি কোৱা হয়। এই পঞ্চতন্ত্ৰক, এই 5টা তন্ত্ৰক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ সাধু কথা, পশু পক্ষী, জীৱ জন্তু, প্ৰকৃতিক লৈ বহুতো সাধু কথা গঢ় লৈ উঠিছে। পঞ্চতন্ত্ৰ হৈছে ইতিহাসৰ একমাত্ৰ গ্ৰন্থ, যিখন গ্ৰন্থৰ পৰা অতি সৰলভাৱে সাধু কথা বৰ্ণনা কৰিব পৰা গৈছে। এই বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ জৰিয়তে বৰ্তমানেও আমি বহু উপদেশমূলক কাহিনী, বিভিন্ন মুখৰোচক কথা শুনিবলৈ সক্ষম হৈছোঁ। এই পঞ্চতন্ত্ৰই আমাক সমাজ, সংস্কৃতি, ৰাজনীতি, ধৰ্ম, বিভিন্ন ক্ষেত্ৰত সাধু কথাৰ জৰিয়তে আমাক বহুতো জ্ঞান উপদেশ প্ৰদান কৰি আহিছে। গতিকে আজি এই পঞ্চতন্ত্ৰৰ বিষয়ে আপোনালোকক জনালোঁ, কিদৰে পঞ্চতন্ত্ৰৰ সাধুৰ সৃষ্টি হৈছিল, এই সাধুৰ সৃষ্টিৰ আঁৰত জড়িত ঘটনাটো, আৰু পঞ্চতন্ত্ৰৰ ৰচক কোন আছিল, যিজনে পঞ্চতন্ত্ৰৰ মূল ৰচনা কৰিছিল, বিষ্ণু শৰ্মা, তেখেতৰ বিষয়ে জনালোঁ। লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানতে ধন্যবাদ জ্ঞাপন কৰিছোঁ।